বাগবৰ সমষ্টিৰ বাগমৰাচৰত ৰহস্যজনক হত্যাকাণ্ডত বোৱাৰীৰ মৃত্যু। আলুপতিৰ বাগমাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। দীৰ্ঘদিনৰে পৰা যৌতুক বিচাৰি পত্নীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আহিছিল স্বামীৰ পৰিয়ালে। যৌতুক বিচাৰি নাপাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা নিজ স্বামীৰ। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বৰপেটা জিলাৰ আলুপতিৰ বাগমাৰাত। প্ৰায় এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ছানিয়াৰা আৰু মইদুল ইছলাম। বিয়াৰ পিছৰে পৰা স্বামী স্ত্ৰীৰ মাজত যৌতুক বিচাৰি চলিছিল পাৰিবাৰিক সংসাৰ। অৱশেষত যৌতুক বিচাৰি নাপাই নিজ পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলাৰ পৰিয়ালে। যে বাগমাৰাচৰত হত্যাকাণ্ড হৈছে, কেনেকৈ সংঘটিত হৈছে হত্যাকাণ্ড কওকচোন। ছোৱালীটা হৈছে ছানিয়াৰা বেগম। তেওঁ বিয়া দিয়া হৈছে 4 নম্বৰ বাগমাৰাত সাজুদ্দিনৰ ল'ৰা মহিদুলৰ লগত। কিন্তু 1.5 বছৰ হ'ল তেওঁৰ বিয়া হোৱা। কিন্তু 1.5 বছৰ ধৰি 3 মাহ ভালে আছিল। 3 মাহৰ পিছত তেওঁৰ শাৰীৰিকভাৱে নিৰ্যাতন চলাই আছে যৌতুকৰ কাৰণে। 1 লাখ 2 লাখ তেনেকৈ ডিমাণ্ড কৰি থাকে, পিলপিলি কিনিব কিবা কিবি কিনিব। কিন্তু সিহঁতৰ লগত পইচা নাই, ক'ৰ পৰা দিব। যিখিনি আছে সেইখিনি দিছেই, তথাপি সিহঁতে মানে শাৰীৰিকভাৱে নিৰ্যাতন কৰি থাকে। পিছত মানে আপোনাৰ এনেকৈ একবাৰ শাৰীৰিকভাৱে নিৰ্যাতন দিছিল আৰু মাৰিবৰ কাৰণে দাবী ধমকি দিছিল। পিছত আমি তাক ঘৰলৈ লৈ সোধা পোছা কৰাৰ পিছত 1 মাহ আমাৰ ঘৰতে থাকে। এই এসপ্তাহ হ'ল মই ঘৰৰ পৰা সিহঁতৰ গাৰ্জেনবিলাকে লৈ আহিছে। লৈ অহাৰ পিছত যোৱা ৰাতি আমি 11টা বা 12টা বজাত যে শুনা পাওঁ যে চিপ লৈছে বোলে ছোৱালীটো। কিন্তু আমি ৰাতিপুৱা যাই পেলাই শুনো যে ৰাইজৰ পৰা শুনো যে তেওঁলোকে মাৰি পিনে এইটো তেওঁক চিপ লগাই থৈছে। মূল কথা হ'ল তাৰমানে কি, যৌতুক দাবী কৰে মাজে মাজে, আৰু যৌতুক নিদিয়াৰ বাবে মাজে মাজে এনেকৈ শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। যৌতুক নিদিয়াৰ বাবে ৰাতি এনেকৈ মাৰিলে ন? কি ডেড বডিটো ক'ত আছে এতিয়া? ডেড বডি এতিয়া থানাত আছে। ঘটনাস্থলীত পুলিচ গৈছিল? ডেড বডিটো তাৰ পৰা উদ্ধাৰ কৰি থানাত লৈ আহিছে। আচ্ছা, এজাহাৰ দিছে না?